নমস্কাৰ, চিতাছ ট্ৰেইনিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাগে ভালে আছে। মোৰ চেনেলটো ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই যদি কৰি ল'ব। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ আগবাঢ়িছোঁ। চাওকচোন কেনে পায়। এইটো চাওক। এইটো চাওক, এইটো এটা পুৰণা টাব আছিল। এইটো কেনেকৈ নতুন কৰি তুলিলোঁ আৰু তাত মানে ধুনীয়া নতুন কৰি দেখা হৈ গৈছে। এয়া চাওক, আজি এইটোকে লৈ আহিছোঁ আপোনালোকৰ লগত। এইটো আগতে অনা মাটিৰ পুৰণা টাব। এইটো ইয়াত ধুইছোঁ, অলপ ঘঁহি পেলাই চাফা কৰি লৈছোঁ। লৈ ইয়াতে আগৰ ভিডিঅ'ত দেখুওৱাৰ দৰে চিমেণ্ট গুলি লৈছোঁ ইয়াতে এনেকৈ। তাৰপিছত ইয়াতে মই এই টাবটোত চিমেণ্ট লগাই দিম এনেকৈ। দুবাৰমান চিমেণ্ট লগোৱাৰ পিছত টাবটো আকৌ ধুনীয়া আগৰ দৰে নতুন হৈ পৰিব। পুৰণা টাববিলাক বেয়া হৈ যায়, চেলানি বান্ধ খাই যায়। সেইকাৰণে সেইবিলাক পেলাই দিবৰে মন যায়। তাৰমানে দেখাতো ভাল নলগা হয়। তাক আকৌ আমি কেনেকৈ নতুন ৰূপ দি আকৌ ধুনীয়াকৈ সজাই থ'ব পাৰোঁ, তাৰ কাৰণে এইটো কৰিছোঁ। ইয়াতে আপোনালোকে চিমেণ্ট যদি এনেকৈ দিয়ে তেতিয়াহ'লে ধুনীয়াকৈ ৰং দিব পাৰিব। মাটিৰ আগতে যিহেতু টাববিলাক মাটি মিক্স কৰা থাকে, সেইকাৰণে মাটিৰ কাৰণে এইটোত মানে ৰং দিলে পিছত মানে পানী দিলে ফুলত ভিজি ভিজি ৰংটো বেয়া হৈ যায়। অকল এইটো চাইডে নহয়, এইফালে চাইডতো দিম। ধুনীয়াকৈ এনেকৈ গোটেই টাবটোতে লগাই দিম। এনেকৈ লগাই যাম। এইটো পূৰা ধুনীয়া নতুন টাবৰ নিচিনা হৈ যাব, চিমেণ্টেৰে বনোৱা। তাৰপিছত আপোনালোকে এইটো গোটেই দি ৰ'দত দিব, দি ধুনীয়াকৈ অকণমান পানী দি থাকিব শুকাবৰ কাৰণে। তাৰপিছত দেখিব এইটো শুকালে, শুকোৱাৰ পিছত মই ৰং কৰিছোঁ। ৰং কৰাৰ পিছত এনেকুৱা হৈছে। ইয়াতে আকৌ আপোনালোকে নতুন ফুল ল'ব আৰু ধুনীয়াকৈ সজাই থৈ দিব পাৰিব। এইটো আৰু মাটিৰ টাব হৈ থকা নাই, এইটো পূৰা চিমেণ্টৰ টাব হৈ গৈছে। কেনেকুৱা পাইছে মোৰ ভিডিঅ' চাই আপোনালোকে মোক কমেণ্ট কৰি জনাব। থেংক ইউ।